নমস্কাৰ, মই বিপুল চিটিকা দেউৰী। মই সুদূৰ কিনাপথৰৰ পৰা আহিছোঁ। এটা কথাৰ কাৰণে আজি এই ফেচবুকত লাইভ আহিবলগীয়া হ'ল। মানে আমাৰ বামচেনীয়া দেউৰী গাঁৱৰ এজন যুৱক সৰু ল'ৰা স্কুলত পঢ়ি আছে বৰ্তমান। তাৰ বিশেষ চকুৰ অসুখবোৰতো চিকিৎসা কৰি আছিলে। ডিব্ৰুগড়ৰ পৰা এতিয়া বৰ্তমান আপোনাৰ নেপালত 4বাৰকৈ অনা নিয়া কৰা হৈছে। তাত অপাৰেশ্যন কৰিব লাগিব বুলি কোৱাও হ'ল, আমি গম পাইছোঁ। গতিকে এই ঘৰখনৰ কিছু অসুবিধা হোৱাত, পৰিয়ালৰ কিছু দুৰ্বল হোৱাৰ হেতুকে মানে আমি আপোনালোকক সকলোকে এটা অনুৰোধ কৰিবলৈ বাধ্য হৈছোঁ। যিহেতু সৰু ল'ৰা, তাৰ ভৱিষ্যত আছে। সেই ভৱিষ্যত থকাৰ কাৰণে সেই সৰু ল'ৰাটোক আমি ভালদৰে চিকিৎসা দিবৰ কাৰণে আমি তেখেতসকলৰ হৈ সকলো ৰাইজকে তথা সকলো অসমবাসীকে আমি এটা অনুদান হিচাপে বিচাৰিছোঁ, সহায় বিচাৰিছোঁ। মই আপোনালোকক আমাৰ তলৰ স্ক্ৰীণত আপোনালোকক আমাৰ ফোন নাম্বাৰ দিম আৰু একাউণ্ট নাম্বাৰ দিম। যিসকল সদাশয় ব্যক্তিয়ে তেখেতসকলক সহায় কৰিব বিচাৰিছে, তেখেতসকলে সেই ফোন নাম্বাৰত পোনাপোনিকৈ যোগাযোগ কৰিব পাৰিব। আপোনালোকে তলত স্ক্ৰীণত চাব 8471946343 ফোন নাম্বাৰ 9864224346। এই দুটা নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব। লগতে তলত একাউণ্ট নাম্বাৰটো দিয়া হৈছে। সেই একাউণ্ট নাম্বাৰটো আপোনালোকে নিজেই চাই একাউণ্ট নাম্বাৰত ক্লিক কৰিলে আপোনালোকে তাত ট্ৰেন্সফাৰ কৰিব পাৰিব। ধন্যবাদ।